10 kilo বসি 10 kilo লাগছে বল ধরে দেখ বলছি তো বসে কি 10 কেজি বরালি মাছ গো এইটো চাওক পৰখি আছে মুখত বন্ধুসকল আমি আজি ৰাতি ব্ৰহ্মপুত্ৰ নদীত বৰশীৰে বৰালি মাছ মাৰিব যাই আছো মই আৰু ভাই আছে আগত আপোনালোকে চাই থাকিব ৰাতি বৰশীৰে ডাঙৰ ডাঙৰ বৰালি মাছ কেনেকৈ মাৰে চাওক কোম্পানীৰ মাজত আমি আহিছোঁ বৰশীৰে মাছ মাৰিব চাই থাকক ইয়াৰ ভিতৰত আছে বৰশী আৰু ব্ৰইলাৰৰ পুৰি বৰশীৰ টোপ ৰেডি কৰা হ'ল এয়া চাওক এইটো কি ব্ৰইলাৰৰ নাড়ী ফুৰি মানে দি দিছোঁ আৰু ইয়াৰ ৰছী আৰু এতিয়া আমি পাতিম এইবাৰ জাহাজৰ ওচৰত চাই থাকক এতিয়া আমি ৰেডি কৰিছোঁ অলপ পিছত আপোনালোকে চাব পাৰিব কিমান ডাঙৰ বৰালি মাছ লাগে আৰু গাইছ এয়া চাওক আমি ইতিমধ্যে বৰশী পাতি এনেকৈ এটা লাঠিৰ ওপৰত ৰছীডাল এনেকৈ লগাই এতিয়া বহি আছোঁ আৰু মাছ লাগিলে এইটো মানে টানি লৈ যাব তেতিয়া আমি গম পাম যে মাছ লাগিছে এয়া চাওক এইটো জাহাজৰ ওচৰত আমি বৰশী পাতিছোঁ সৌ তাতে এজন আছে দেখা নাযায় ৰাতি একদম কোম্পানীৰ মাজত এতিয়া খালি মাছটো বাকী আছে মাছ কেনেকৈ লাগে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব কয় কেজি দশ কিলো বসি 10 kilo লাগছে জাগাত লাগছে রে কষ্টের ফল মিলেছে কষ্টের ফল নদীর বরালি মাছ বসে দিছিলে এই যে ভিডিও রানিং ঠিক আছে চ এইটো চাওক বৰশী আছে মুখত জাগাত লাগছে খালি
গাইছ এয়া চাওক ৰাতি 10 কেজি ওজনৰ আমি বৰলি মাছ মাৰিলো এয়া বৰশীৰে দে ছাৰ এতিয়া আমি বান্ধি থৈ দিম চাওক তেজ আছে